নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো যোৱা শনিবাৰৰে হয়, দিবলৈহে হোৱা নাছিলে। এডিটিং কৰোঁতে অকণমান পলম হ'ল, আজিহে দিলোঁ। এইফালে ওলাইছোঁ, মই ওলাইছোঁ, মাইনা, দেউতা, মা, সৰু বাবু ওলাইছোঁ। এইফালে চাওকচোন বৰষুণ দিয়ে আছে। আজি 3 দিন ধৰি বৰষুণ এৰাই নাই। ৰ'দ দিলে ৰ'দ, বৰষুণ দিলে বৰষুণ, ক'তো যে শান্তি নোহোৱা হৈ গৈছে। আৰু আহিয়ে দেখিলোঁ ৰাস্তাটোৰ অৱস্থা একেবাৰে বেয়া। গাঁৱৰ মানুহৰ যে ইমান অসুবিধা হয় নহয়নে বাৰু এনেকৈ বৰষুণ দি থাকিলে। ৰ'দ দি থাকিলেই ভাল, মানে ক'তো শান্তি নোহোৱা হৈছে আৰু মানুহৰ। এইফালে আমি চাৰিওজনে লাহে লাহে খোজকাঢ়ি গৈ আছোঁ। চেণ্ডেলযোৰ পিন্ধি ল'ব নোৱাৰিলে, শেষত খুলি ল'লোঁ। আজি আহিছোঁ আমি বৰদেউতাহঁতৰ ঘৰলৈ। দাদাৰ ছোৱালীটোৰ অন্নপ্ৰসন্ন আছে, যিহেতু ঘৰৰে হয়, নাহিলেও নহয়, বৰষুণ দিলেও আহিব লাগিব। আৰু এনেকুৱা বৰষুণ দি থাকিলে অনুষ্ঠানবিলাক পাতিলে ইমান যে অসুবিধা হয় নহয়নে বাৰু। আহি চাহ তাহ খালোঁ, খাই এতিয়া আকৌ মাইনাৰ নিয়মখিনি কৰিব ওলাইছে। এইফালে তাই বহি লৈছে, একো নালাৰে। শেষত প্ৰথমতে মাটি লাৰিলে আৰু দাদা এইফালে দেখাই আছে তাইক লাৰিবৰ কাৰণে। ইমান যে মৰম লগা হৈছে তাইক। আৰু মই ভিডিঅ'টো কৰি ৰাখিলোঁ, মেমৰি হিচাপে থাকি যাব। আৰু আজিৰ পৰা আমাৰ ছোৱালী ডাঙৰ হৈ গ'ল, ভাত খাব পৰা হৈ গ'ল। এতিয়া মামাকে ভাত মুখত দিব। আৰু মাইনাৰ সকলোখিনি নিয়মে ধুনীয়াকৈ পাৰ হৈ গ'ল। এইফালে আকৌ খুৰীহঁতে চাহ দিছে, খুৰীহঁতক আকৌ চাহ দিয়াৰ দায়িত্ব দিছে আলহীবিলাকক। তেওঁলোকে ধুনীয়াকৈ নিজৰ দায়িত্ব পালন কৰি আছে। এইফালে আকৌ জলপান দি আছে, বৰদেউতাহঁতে জলপান খাই আছে। আৰু এনেকৈ আলহীবিলাক আহি আছে, চাহ জলপান দি আছে। এতিয়া আকৌ ভাত দিবৰ সময় হ'ল, এতিয়া আকৌ ভাত দিছে। আৰু বৰষুণ দি আছে কাৰণে অকণমান দিগদাৰ হৈছে আলহীবিলাক আহিবৰ কাৰণে। 3 গ্ৰুপমান যোৱাৰ পিছতে আমিও ভাত খাবলৈ ল'লোঁ। খানাটো খুব টেষ্টি হৈছিলে। দালি, মাছ, মাংস, চব্জি, আলু ভাজি, টেঙা এনেকৈ আছিলে। সঁচাকৈ বহুত ধুনীয়া হৈছিলে। আৰু এইফালে খুৰীহঁত বহিছে, আকৌ বা আকৌ ৰাতিহে হ'ল অহাত। দেউতাহঁতে শেষত খাইছে। আৰু এইফালে আকৌ আমি ৰাতি যিহেতু নাম মতা হৈছে নলবাৰীৰ পৰা অনামিকা দাসক, আৰু নাম চাব অহা মানুহক চাহ দিবৰ কাৰণে আমি এইফালে বুন্দিয়াৰ টোপোলা বনাই আছোঁ। আৰু এনেকৈ আপোনালোকৰ ফালেও বনাই নেকি জনাবচোন দেই। সেইফালে আমি 400মান টোপোলা বনালোঁ, পেহী, মই, ভণ্টি লাগে। সেইফালে আকৌ নামৰ দলটি আহি বহিবৰ কাৰণে ধুনীয়াকৈ দাদাহঁতে ৰেডি কৰিছে। আৰু তেওঁলোক আহিছে, আমি আদৰিবৰ কাৰণে সকলোৱে ৰৈ আছোঁ। আৰু ইমান যে বৰষুণত তেওঁলোকে ইমান বোকা ফালি কষ্ট কৰি আহিছে, তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু আগবঢ়োৱা যিখিনি নিয়ম আছে সেইখিনি বৌৱে ধুনীয়াকৈ কৰি আছে। এইফালে বৌৱে আকৌ ভৰিয়ে থুৱাই দিছে, আগচাল ছটিয়াইছে। আৰু এইফালে বৰমায়ে আকৌ তেওঁক গামোচা এখন পিন্ধাই দিছে। আগবঢ়োৱা যিখিনি নিয়ম আছে বৌৱে ধুনীয়াকৈ কৰি আছে। আগচাল ছটিয়াইছে, ভৰিয়ে থুৱাইছে। আৰু আপোনালোকৰ ফালেও এনেকুৱা নিয়ম আছেনে জনাবচোন দেই। আৰু ইমান বৰষুণ হ'লেও যে সকলো গাঁৱৰ মানুহে আহি ৰৈ আছে, সকলোকে বহুত বহুত ধন্যবাদ। আৰু সকলোৱে ভৰিয়াত ধুই অকণমান সময় জিৰণি ল'লে। লোৱাৰ পিছতে ভণ্টি, মই, বা তেওঁলোকক প্ৰথমতে চাহ দি ল'লোঁ। চাহ খাই তেওঁলোকৰ ড্ৰেছ পাতি ধুনীয়াকৈ কৰি ল'লে। দেৰিও হৈছে যিহেতু 10 বাজি গৈছে। গাঁৱৰ সকলোবিলাক মানুহে 8 বজাতে আহি ৰৈ আছে তেওঁলোকৰ কাৰণে। বৰষুণৰ কাৰণে তেওঁলোকৰ অকণমান দেৰি হৈছে। আৰু এতিয়া অনুষ্ঠানটো আৰম্ভ কৰিবলৈ ওলাইছে। অকণমান তেওঁলোকৰ অনুষ্ঠান আপোনালোকৰ আগত দেখুৱাইছোঁ, ভিডিঅ'টো সকলোৱে চাব।
মাজতে সকলোকে চাহ তাহ দিয়া হৈ গ'ল, মাহ প্ৰসাদো দিয়া হৈ গ'ল আৰু 2 বজাত নামো এৰিলে। তেওঁলোকক নাম এৰাৰ পিছতে ভাত পানী দিয়া হৈ গ'ল। সকলোৱে ধুনীয়াকৈ ভাত পানী খাই ল'লে আৰু অনুষ্ঠানখন ইমান বৰষুণৰ মাজতো যে ধুনীয়াকৈ পাৰ হ'ল। আৰু এতিয়া তেওঁলোকক বিদায় দিয়াৰ যিখিনি নিয়ম আছে সকলোখিনি নিয়মেই দাদা, বৌ, বৰমাহঁতে কৰি আছে। ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।